যেনেকৈ নহওক আজি মই আহিছোঁ শিৱসাগৰত আহিছোঁ। আমাৰ জ্যেষ্ঠ সাংবাদিক দুজন আছে ইয়াতে, কিন্তু বহুত পুৰাণ আগৰ মানুহ চিনাকি যেতিয়া ফেচবুক লাইভ টিভি ইউনিটি মিডিয়া আছিল সেই দিনৰ আমাৰ সতীৰ্থ হয়। আর তেতিয়াৰ পৰা আমি ফেচবুক চলাইছিলোঁ আৰু এই ক্ষেত্ৰত জ্যেষ্ঠ সাংবাদিক আমাৰ সন্মানীয় মুস্তাফুর রহমান আৰু তেখেত দুজনৰ লগত লগ আমি বহুত জায়গায় ঘূৰিলোঁ, মত বিনিময় কৰিছোঁ। আৰু যিখিনি আমি ডাকছ একাডেমীৰ পৰা যিখিনি ডাকছ একাডেমীৰ পৰা আমি ল'ৰা ছোৱালীক দীক্ষা কালেকশ্যন সংগ্ৰহ কৰিছিলোঁ, গান বিধ্বস্ত হোৱা হোৱা যে আমাৰ শিৱসাগৰত সিহঁতৰ কাৰণে তেখেতসকলক লগ পাই তেখেতসকলক অলপ দিয়া আমাৰ কাৰণে আপোনালোকে জানে চৰাইদেউ নাজিৰা আৰু শিৱসাগৰত মহাপ্ৰলয় এটা দুৰ্যোগৰ সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে যিদৰে সহায়ৰ হাত আগবঢ়ালে, ঠিক তেনেদৰে আজি ধুবুৰীৰ পৰা মোৰ বন্ধুবৰ জাহাংগীৰ আহিছে। তেখেতৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে ৰাস্তাত এটা কালেকশ্যন কৰিছিলে শিৱসাগৰৰ কাৰণে, চৰাইদেউ নাজিৰাৰ কাৰণে। যিমানেই নহওক আজিৰ তাৰিখত আমাৰ শিৱসাগৰ নাজিৰা চৰাইদেউৰ কাৰণে এটকাও আমাৰ 1 লাখ টকাৰ এটা মূল্য হৈছে। গতিকেলৈ এই ছাত্ৰ ছাত্ৰীসকলৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, তেওঁলোকৰ কাৰণে আমি আশীৰ্বাদ কৰিছোঁ। লগতে ইতিমধ্যে জাহাংগীৰৰ লগত মোৰ এটা বহুত পুৰণা বন্ধুত্ব, আৰু আমি গম পাইছোঁ যে তেখেতে আহি ৰাইজৰ দলৰ এগৰাকী সতীৰ্থ আমাৰ আকাশ দলৰ লগত লগ হৈছে। তেওঁলোকে কিছু স্কুলীয়া সামগ্ৰী ইতিমধ্যে শিৱসাগৰৰ পৰা সংগ্ৰহ কৰি চন্তকৰ ফালে তেওঁলোকে বিতৰণ কৰিবলৈ যাব। মই পুনৰবাৰ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জাহাংগীৰ, তোমালৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী, তোমাৰ ছাত্ৰ ছাত্ৰীলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আল্লাহ ভগৱানৰ ওচৰত এইটো আমি কামনা কৰিছোঁ যাতে এনেকুৱা দুৰ্যোগ অসমৰ কোনো জেগালৈ নাহে, আমি তাৰ কামনা কৰিছোঁ। ধন্যবাদ। আমিও কামনা কৰিছোঁ যাতে এনেকুৱা দুৰ্যোগ কোনো ঠাইত যাতে নাহে, আমিও কামনা কৰিছোঁ। মই এই বিপদৰ সময়ত ধুবুৰী গোৱালপাৰাৰ পৰা আমাৰ বন্ধুবৰ জাহাংগীৰ আলম আৰু আব্দুল বাৰেক আহিছে। তেখেতসকলৰ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা শিৱসাগৰৰ বাননাট্যৰ বাবে, বান আক্ৰান্ত ৰাইজৰ বাবে দুখ দুৰ্দশা বুজি তেওঁলোকে যি ছাত্ৰ ছাত্ৰীৰ দ্বাৰা এটা কালেকশ্যন কৰি ইয়াত সাহাৰ্য আগবঢ়াবলৈ আহিছে, সেইটো আমাৰ বাবে এটা ডাঙৰ সৌভাগ্য বুলি ভাবিছোঁ যে এইখিনি সৰু সৰু নৱপ্ৰজন্মৰ এই সৰু সৰু ছাত্ৰ ছাত্ৰী দেশৰ ভৱিষ্যত, তেওঁলোকে আমাৰ কথা চিন্তা কৰিছে। সেইবাবে মই সেই স্কুলখনৰ ডাকছ একাডেমীৰ ছাত্ৰ ছাত্ৰীসকললৈ বিশেষকৈ ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকক এই শিক্ষা দিয়া তেওঁলোকৰ শিক্ষক শিক্ষয়িত্ৰীসকলকো মই ধন্যবাদ জনাইছোঁ যে আৰু তেওঁলোকে আমাৰ ইয়াত আহি আমাৰ ছাত্ৰ ছাত্ৰীসকলে বানত যিসকল ছাত্ৰ ছাত্ৰীৰ কিতাপ বহী এইবিলাক চব নষ্ট হৈ গ'ল, তেওঁলোকে সেই কিতাপ বহী যি প্ৰয়োজনীয় সামগ্ৰী ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষকৈ গুৰুত্ব দি পেলাই তেওঁলোকে ক্ৰয় কৰি এই আপোনাৰ ৰাইজৰ দলৰ আকাশ দলেৰ লগ হৈ তেওঁলোকে বিভিন্ন স্থানত বিতৰণ কৰিছে। এই কথা জানি আমি খুব ভাল পাইছোঁ আৰু এখেতৰ নিচিনা বন্ধু পাই আমি নিশ্চয় বিশেষভাৱে আনন্দিত বুলি ভাবোঁ। সেই দুয়োলৈকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।